প্ৰিয় বন্ধুসকল, ভাও লোৱা মানুহসকলৰ বাবে আজি এই বিশেষ ভিডিঅ'টো মোৰ কেইখনমান ফটো আৰু লগৰ দুজনমানৰ কেইখনমান ফটোৰ যোগেদি মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে আমি ভাওনাত যি পেইণ্ট কৰোঁ, আমি যি ৰং সানো, মুখত যি অংগৰচনা বা কাচোন কৰোঁ, সেই কাচোনৰ কথা কিন্তু নাট্যশাস্ত্ৰই নিৰ্দেশ দি থৈছে। আমি 4বিধ কাচোনে 4টা ৰং প্ৰকট কৰে নাট্যশাস্ত্ৰৰ মতে: হাইতালে হালধীয়া, নীলে নীলা, সেন্দুৰ ৰঙা, খৰিমতি বা ঢলে বগা। আৰু যিসকলে পেইণ্ট কৰে তেওঁলোকক খনিকৰ বুলি কোৱা হয়। ডক্টৰ নৰেন্দ্ৰনাথ কলিতাই এই বিষয়ে নিৰ্দেশ দি থৈছে যে গৌৰবৰ্ণৰ ৰং ব্যৱহাৰ কৰিব লাগে দেৱতাসকলে, স্ত্ৰীসকলে, ক্ষত্ৰিয়, বীৰ, ভীষ্ম, দ্ৰোণ আদি চৰিত্ৰই। তাৰপিছতে নাৰদ আদি ভক্ত, ৰাজকোঁৱৰ, ঋষিমুনি, ৰাজা চক্ৰৱৰ্তী, ৰজা, হনুমান, ৰাজকন্যা আদিয়ে গৌৰবৰ্ণ ব্যৱহাৰ কৰিব লাগে। শ্যামবৰণ ব্যৱহাৰ কৰিব লাগে কৃষ্ণ, অৰ্জুন, কামদেৱ, সাত্যকী, ৰাম, ভৰত, বৰুণ, শিশুপাল, পৰশুৰাম, নাগ আৰু লৱকুশ আদি চৰিত্ৰই। ক'লা ৰং ব্যৱহাৰ কৰিব লাগে জৰাসন্ধ, যম, অসুৰ, দানৱ, কৃষক, যক্ষ, চাণ্ডাল আদিয়ে। পীত ৰং ব্যৱহাৰ কৰিব লাগে ভীম, শকুনি, গান্ধাৰী, ইন্দ্ৰ আদিয়ে। শ্বেতবৰ্ণ ব্যৱহাৰ কৰিব লাগে বলভদ্ৰ, গোপশিশু, ব্ৰাহ্মণ, ব্ৰাহ্মণী, ক্ষুদ্ৰ ৰজাবোৰ, বৃদ্ধ, নাৰী পুৰুষ, ৰাজকুঁৱৰী, সখীসকল, শিৱ আৰু নাগপত্নীসকলে। ডাঠ গোলাপী ৰং ব্যৱহাৰ কৰিব লাগে ৰুক্মবীৰে। ৰক্তবৰ্ণ ব্যৱহাৰ কৰিব লাগে কৰ্ণ, অগ্নি, বিশ্বমিত্ৰ আদি চৰিত্ৰ। মই এই কথাটো ক'ব খুজিছোঁ যে আমি কিন্তু ভাওনাত আমাৰ নিজৰ স্কিনখন ভালকৈ ৰাখিবলৈ হ'লে নাট্যশাস্ত্ৰই নিৰ্দেশ দিয়া মতে কৰিলে আমাৰ গুৰুজনাৰ অমূল্য সৃষ্টিক আমি সন্মান জনোৱা হ'ব। আৰু আজিকালি ৰংবিলাক বেলেগ ধৰণৰ ওলাইছে, সকলোকে মেকআপ বক্স বহুতে লৈও আহে। সেয়েহে যিসকল খনিকৰ সেইসকলে যেন এই কথাটো গুৰুত্ব দিয়ে। কৃষ্ণ, জয় গুৰু শংকৰ।